নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই কেকৰ ভিডিঅ' দি আছোঁ এইকেইদিন, কিন্তু আইচিং কৰা ভিডিঅ' দিয়া নাই। আৰু আইচিং কৰোঁতে ক্ৰীমখিনি কেনেকৈ ফেটে বিশেষকৈ সেই তাৰ ভিডিঅ' দিয়া হোৱা নাই। ভাবিলোঁ তাৰ ওপৰতে দিওঁ। বিশেষকৈ এইখিনি শিকি থকা মহিলাখিনিৰ কাৰণে নহয়, যোনখিনি শিকা নাই, ঘৰত থাকে, কামৰ কাৰণে যাব নোৱাৰে, তেওঁলোকৰ কাৰণে, তেওঁলোকে যাতে ঘৰতে থাকি শিকিব পাৰে, সেই উদ্দেশ্যে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে সকলোৱে চাই ভাল পাব বুলি মই ভাবিছোঁ। আৰু আহকচোন মই কেনেকৈ বনাওঁ, এই ক্ৰীমখিনি কেনেকৈ ফেটোঁ, আহক মই দেখাব বিচাৰিছোঁ। এয়া মই ডিলাইটৰ ক্ৰীম এটা লৈছোঁ। এইটো ডিলাইটৰ হয়। এয়া মই গামলাটোৰ ক্ৰীমখিনি উলিয়াই লৈছোঁ। এতিয়া মই ফেটিম। এয়া এনেকৈ কৰি ফেটিব। ক্ৰীমখিনি উলিয়াই লোৱা গামলাটোত যাতে পানী নাথাকে সেইটো কথা খুব মনত ৰাখিব। পানী থাকিলে ক্ৰীমটো নুঠে, সেইকাৰণে ভালদৰে পাত্ৰটো মোহাৰি ল'ব আৰু শুকুৱাই ল'ব ভালদৰে। আৰু ক্ৰীমটো কেনেকৈ ৰাখিব লাগে সেইটো কৈ দিছোঁ। ফাৰ্ষ্টতে আপোনালোকে ক্ৰীমটো ফ্ৰিজাৰত ৰাখি ল'ব, তাৰপিছত নৰ্মেলকৈ ৰাখি দিব ফ্ৰিজৰ ভিতৰতে। তাৰপিছতে যেতিয়া আপোনালোকে ক্ৰীমটো ফেটিবলৈ হ'ব, তেতিয়া আপোনালোকে এইটো ফ্ৰিজৰ পৰা উলিয়াই অলপ টাইম 1 বা 2 মিনিট বাহিৰত ৰাখি ল'ব। আৰু যোনবিলাক পানী হৈ যায় ন, সেই পানীবিলাক মোহাৰি ল'ব ভালদৰে। ক্ৰীমটো বাহিৰত যোনবিলাক পানী থাকে সেইখিনি ধুনীয়াকৈ মোহাৰি ল'ব। আকৌ যদি বাকুতে পানীখিনি পৰে নহয়, ক্ৰীমটো নুঠে। সেইটো কাৰণে ধুনীয়াকৈ ক্ৰীমটো মোহাৰি ল'ব আৰু তাৰপিছতহে বাকিব। আৰু বাহিৰত এইকাৰণে ৰাখিব লাগে, ক্ৰীমটো ভিতৰত থৈ দিওঁতে কেতিয়াবা বৰফ নিচিনা হৈ যায় ক্ৰীমটো, কেতিয়াবা টান হৈ যায়। সেইটো কাৰণে সেইখিনি অকণমান নাইকিয়া হ'বৰ কাৰণে বাহিৰত ৰাখি ল'ব লাগে। তাৰপিছত ক্ৰীমটো উলিয়াই পেলাই আপোনালোকে ফেটিব, নহ'লে ক্ৰীমখিনি নুঠে। আৰু এয়া মোৰ ক্ৰীম হ'ব এতিয়া, আৰু বেছি টাইম নালাগে। আৰু এটা কথা কৈ দিওঁ, আপোনালোকে ক্ৰীমটো ফেটি থাকোঁতে ব্লেণ্ডাৰটো প্ৰথমতে 1 বা 2 দি পেলাই অলপ দেৰি ঘূৰাব, 2 বা 3 মিনিটমান। তাৰপিছত যেতিয়া ক্ৰীমখিনি ফুলা ফুলা দেখিব, তেতিয়া আপোনালোকে হাই স্পীডত দি দিব। আপোনাৰ ব্লেণ্ডাৰটো যিমানলৈকে হাই স্পীড থাকে আৰু 7, 5 ইমানলৈকে থাকে, সিমানত দি দিব। আৰু কমি আহিব দিব নালাগে, কমাব নালাগে, একেটা স্পীডতে আপোনালোকে ঘূৰাই থাকিব। মোৰ ক্ৰীমখিনি হৈছেগৈ আৰু এয়া মই আপোনালোকক দেখাইছোঁ, চাই যাওক। হ'ব এতিয়া মই এইখিনি দাঙি দিম, দাঙি দিলে চাব। এয়া চাওক, এয়া ক্ৰীমখিনি দাঙি দিছোঁ, এয়া লাগি লাগি ধৰি আছে, পৰি যোৱা নাই। আৰু গামলাটো দাঙি দিলেও আপোনালোকে তেনেকৈ দেখিব, গামলাটো যদি উবুৰিয়াই দিওঁ, সেইখিনি পৰি নাযায়। আৰু এয়া দেখিব, মই গামলাটো দাঙি দিম এতিয়া, কাৰণ মোৰ ব্লেণ্ডাৰ এইকেইডাল ফেটাকেইডালৰ পৰা এৰি যোৱা নাই, সেই দুডালৰ পৰা। এয়া দেখিলে, এতিয়া মই গামলাটো উবুৰিয়াই দিম, চাওক। এয়া দেখিছেনে, পৰি যোৱা নাই, কেতিয়াও নপৰে। এইখিনি হৈ গৈছে বুলি আমি গম পাই যাম। এয়া মোৰ ক্ৰীম ৰেডি হৈ গৈছে। আৰু ওপৰলৈ অলপ উঠাই আনিবৰ কাৰণে এনেই মই ফেটা নিচিনা কৰিছোঁ। আৰু এয়া মোৰ ক্ৰীম ৰেডি হৈ গ'ল। আপোনালোকে ধুনীয়াকৈ আইচিং কৰিব পাৰে। ভিডিঅ'টো ইমানেই আছিল। চাই যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল লাগিলে কমেণ্ট এটাও দিব।
কিয়নো আপোনালোকৰ কমেণ্টবিলাকে আমাক বহুত উৎসাহ দিয়ে। সেয়ে ভাল লাগিলে কমেণ্ট কৰিব বুলিও আশা থাকিল। নমস্কাৰ, আজিলৈ আহিছোঁ। ধন্যবাদ।